নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ ৰেচিপিটো হৈছে আলু পিটিকা। ইয়াৰ বাবে মই আলু কেইটামান বইল কৰি লৈছোঁ, 4টা মিডিয়াম সাইজৰ পিঁয়াজ কাটি লৈছোঁ, কেইটামান জলকীয়া কাটি লৈছোঁ, অলপ লৈছোঁ মিঠাতেল। এইখিনি সামগ্ৰী মই প্ৰস্তুত কৰি লৈছোঁ। গেছৰ কেৰাহীটো বহাই দিছোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত তাতে মই 2 চামুচ মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পিছত তাতে মই জলকীয়াখিনি দি দিম। জলকীয়াখিনি দিয়াৰ পিছত তাক কিছু সময় লৰাই থাকিম। তাৰপিছত মই পিঁয়াজখিনি দি দিম। যিহেতু বৰ্তমান সময়ত বজাৰত বস্তুৰ বহুত বেছি নাটনি চলি আছে, তেনেস্থলত আমিও ঘৰত থাকি একেটা জুতিৰ খাদ্য খাই আমনি পাইছোঁ। সেইকাৰণে মই ভাবিছোঁ যে একে সামগ্ৰীৰে কেনেকৈনো এটা বেলেগ জুতিৰ খাদ্য আমি খাব পাৰোঁ। আজি মই সেইকাৰণে আপোনালোকৰ লগত এইটো ভিডিঅ' শ্বেয়াৰ কৰিছোঁ। আপোনালোকে যদি ভাল পায় মোক কমেণ্ট কৰিব, লাইক কৰিব। আগলৈকো এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি আৰু জলকীয়াখিনি মই দুয়োটাকে লৰাই দিছোঁ। লৰাই দি মই কিছু সময় কাৰণে সিজিবলৈ দিম। পিঁয়াজখিনি সিজিব লাগিব। পিঁয়াজখিনি যেতিয়া মোৰ লাহে লাহে সিজি উঠিব, তাক মই ৰঙচুৱা হ'বলৈ দিম। প্ৰায় মোৰ পিঁয়াজখিনি অলপ সিজিলে। এতিয়া মই তাতে অলপ পৰিমাণৰ নিমখ দিম। গোটেইখিনি নিমখ মই দিয়া নাই, একেলগে পিটিকাত দিম। পিঁয়াজৰ কালাৰৰ বাবে মই ইয়াতে অলপ হালধি গুড়া ব্যৱহাৰ কৰিছোঁ। এতিয়া দুইখিনিকে ভালদৰে লৰাই থাকিম। প্ৰায় ৰঙচুৱা হৈছে মোৰ ভাজিখন। এইখিনি হৈ গ'ল আৰু কিছু সময় তাক মই লৰাই থাকিম। এইখিনি হৈ গ'ল ভাজিখিনি। এতিয়া তাক মই গেছটো বন্ধ কৰি দিছোঁ। কিছু সময় ঠাণ্ডা হ'বলৈ দিম। আনফালে মই যিখিনি মোৰ আলু আছিলে সেইখিনি মই পিটিকি লৈছোঁ। আপোনালোকে যদি আলুখিনি গৰমে থাকে তেতিয়াহ'লে হাত ব্যৱহাৰ নকৰিব, হেতা বা চামুচৰ সহায় ল'ব। এনেদৰে গোটেইখিনি পিটিকি ল'ব। গোটেইখিনি হৈ যোৱাৰ পিছত যিখিনি পিঁয়াজ আমি ভাজি থৈছিলোঁ সেইখিনি পিঁয়াজ আমি ইয়াতে এতিয়া দি দিম। এতিয়া আটাইখিনিকে ভালদৰে পিটিকি ল'ম। একেবাৰে সহজ হয়, আপোনালোকে বনাই চাব। খাবলৈকেও বৰ সোৱাদ। এতিয়া মোৰ হৈ গ'ল এইখিনি। এতিয়া আপোনালোকে গৰম গৰম ভাত, গৰম গৰম দাইল লৈ এই আলু পিটিকা খাব পৰা হৈছে। দৰ্শকসকল, মোৰ হৈ গ'ল আলু পিটিকা। এইটো আছিলে মোৰ আজি ৰাতিৰ আহাৰ। গৰম গৰম দাইল, গৰম গৰম ভাত, আলু পিটিকা, পিঁয়াজ, লগত লৈছোঁ তৰকাৰী। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। থেংক ইউ, ধন্যবাদ।